সাউথৰ মানুহৰ পঞ্চামৃত ৰচোন এইটো লগতে আহেই নহয় যা এইখনত এয়া এই সোপা দি থৈ গৈছে সিও খানা আজি পঞ্চামৃত 5 months প্ৰেগনেণ্ট মানুহজনী বোৱাৰীজনী মানে এই সোপা দি থৈ গৈছে তাৰ লগত এয়া আকৌ এক্সট্ৰাকৈ এখন প্লেটৰ লগত এখন প্লেট একেবাৰে দি দিছে তাৰ লগত এয়া ফুল এটা ব্লাউজৰ পিচ মাইকী মানুহক দিয়ে চবকে এয়া দিছে খানা ইমান ধুনীয়া গোন্ধ আহিছে এইবিলাক হেৰি এইকেইখনো হেৰি পিছত দিলেও হ'ব এইখন খালি মোক একেবাৰে দি দিছে ব্লাউজ পিচটোৰ লগত নতুন নতুন এখন চবকে দিয়ে চব বোৱাৰীকে দিয়ে তাৰমানে আৰু এইখিনি খাবলৈ কাৰণে এইখন মই বোলে এইখন কাইলৈ দিম বোলে হেৰি হ'ব বোলে নহয় পিছত দিম বুলি কৈ বোলে হ'ব কাইলৈ পৰহিলৈ দিলেও হ'ব বোলে এনেকৈ বুলি কৈ থৈ গৈছে এইখন খা তইহে খা পঞ্চামৃত তইহে খা ইমান ধুনীয়া গোন্ধাইছে নহয় খানাবিলাক দহি ৰাইচ ক্ষীৰ এইটো কি পলিঅ' গিয়েৰ নে কিবা এটা বুলি যে কয় যে তেনেকুৱা বনাইছে নি এইটো মিঠাই চব্জি বাপৰে সেইকাৰণে ইমান মানুহ আহিছে আজি সিহঁতৰ ঘৰলৈ মই দেখিছোঁ মই গম নাপায় হেনো মই ঘৰত আছোঁ বুলি বিচাৰি নাপালে বোলে মই বোলে গমেই নাপাওঁ আপুনি বোলে ঘৰত আছে বুলি বোলে ইছৰাম বোলে ঘৰলৈ মাতিব পাৰিলেহেঁতেন বোলে আপোনাকো তেনেকৈ কৈছে এইটো মানে তেতেলী দি পেলাই বনাইছে তাৰপিছত ইয়াৰ অকণ খাই চাওঁ বেষ্ট টেষ্টটো মানে সাংঘাতিক টেষ্ট পিঁয়াজি পিঁয়াজি পাপৰ আৰু এয়া নাৰিকল দি বনাইছে এইটো বেষ্ট টেষ্ট মানে সাংঘাতিক ধুনীয়া এইটো চাওঁ এইটো কাৰ্ড ৰাইচ মজা বনাইছে দেই কাৰ্ড ৰাইচটো ভাল লাগিছে চব্জি প্ৰতিটো বস্তুৱে মানে সাংঘাতিক টেষ্ট দেই আৰু ক্ষীৰ অকণ খাই চাওঁ চেমিয়া বহুত খাইছোঁ কিন্তু এইটো টেষ্টটো একদম সাংঘাতিক ধুনীয়া দেই কেনেকৈ জানো বনাইছে বেষ্ট খাবলগীয়া মানে কিমান ধুনীয়া দিছে কলপাতত ডাঙৰ এখন কলপাত আগলি কলপাত চব্জিটোৰ লগত মজা লাগিব খাই কাৰ্ড ৰাইচটো ইমান মজা লাগিছে খাই ইয়াৰ মানুহবিলাকে তেতেলী ইউজ কৰে যে সেইকাৰণে এইটা বস্তু এইটো আৰু এটা বস্তু তেতেলী ইউজ কৰিছে এইটোত কাৰি পাতা আৰু কি আছে নাজানো এইটো তেতেলীয়ে ইউজ কৰে দুইটা টেঙা নিচিনাই খালি অকণমান টেষ্টটো বেলেগ বেলেগ আৰু এটা মিঠাই দিছে ন মিঠাইটো মিঠাই কিন্তু বাকীখিনি চুপাৰ চাউথৰ খাদ্য মজা কাৰি পাতা বেছি ইউজ কৰে বেষ্ট